আজিৰ এই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি ইয়াত সভা অনুষ্ঠিত হৈছে, এই সভাত সভাপতিত্ব কৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু আজিৰ এই সভাত উপস্থিত থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ আমন্ত্ৰণ মৰ্মে ইয়াত আহি উপস্থিত হোৱা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়, বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি সুৰত নাৰ্জাৰী ছাৰ আৰু আজিৰ এই সভাখন উদ্বোধন কৰা এসময়ত এবছুক বলিষ্ঠভাৱে নেতৃত্ব দিয়া বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, মঞ্চত নিখিল বড়ো ছাত্ৰ সন্থাৰ আমন্ত্ৰণ মৰ্মে ভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি অতিথি সমবেত হৈছে। সকলোৰে মই নাম সম্বোধন কৰি মই দীঘলীয়া কৰিব বিচৰা নাই। আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠানৰ সন্মানীয় মুৰব্বীসকল, নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বন্ধুবৰ খনীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আজিৰ এই সভাত অংশগ্ৰহণ কৰা জিলাখনৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ সন্মানীয় ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, ইয়াত আহি উপস্থিত হোৱা আমাৰ কোকৰাঝাৰৰ সন্মানীয় সাংবাদিক বন্ধুসকল, সভাখন দীঘলীয়া হৈছে আৰু গোটেই কথাখিনি ইতিমধ্যে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ে তেখেতৰ বক্তব্যত অতি বিস্তৃতভাৱে দাঙি ধৰিছে গোটেইখিনি কথা। মই বৰ বেছি দীঘলীয়া কৰিব নাযাওঁ। বক্তব্যৰ আৰম্ভণিতেই যিটো নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমি সদৌ অসম ছাত্ৰ সন্থা আমি হাতে হাত মিলাই সময়ে সময়ে আমি বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। এই অঞ্চলৰ একে সময়তে আমাৰ ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যাৰাজি সমাধানৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আমি একেলগে মাত মাতি আহিছোঁ, পদক্ষেপ গ্ৰহণ কৰিছোঁ, সংগ্ৰাম কৰিছোঁ আৰু সেইকাৰণে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ আমন্ত্ৰণ মৰ্মে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। কোকৰাঝাৰতে মোৰ ঘৰ। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাই সমিতিত পূৰ্বৰে পৰাই আমি অংশগ্ৰহণ কৰি আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদেৱৰ লগত প্ৰায়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভা সমিতিত উপস্থিত থাকোঁ। আজিও সভাখনত উপস্থিত হৈছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ এই ধৰণৰ সভাসমূহত আমি উপস্থিত হৈ আমাক নিজকেই খুব ভাল লাগে। নিখিল বড়ো ছাত্ৰ সন্থাৰ অনুষ্ঠানবোৰ খুব সময়মতে আৰম্ভ হয় আৰু সময়মতে শেষ হয়। আজিও অনুষ্ঠান সময়মতে আৰম্ভ হৈছে আৰু সময়মতে শেষ হ'ব। গতিকে সেই বক্তব্যখিনি আগবঢ়াৰ আগমুহূৰ্তত মই বডফা UN ব্ৰহ্মৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এবছুৰ নেতৃত্বত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সময়ে সময়ে আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতিও মই মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। একে সময়তে যিটো আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা কালত দূৰদৰ্শী যিসকল এবছুক নেতৃত্ব লোৱা সেই সময়ৰ ব্যক্তি, যিসকল দূৰদৰ্শী চিন্তাধাৰাৰে এবছুক এটা গতি দিছিল, সেই গতিশীল দিয়াৰ সময়ত যিসকল নিখিল বড়ো ছাত্ৰ সন্থাৰ সেই বলিষ্ঠ নেতা কৰ্মীসকল আজি আমাৰ মাজত নাই, তেখেতসকলক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। আৰু বৰ্তমানৰ এবছুৰ নেতৃত্বক সন্মানীয় এবছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াকো আজিৰ এই প্ৰতিষ্ঠা দিৱসত একে সময়তে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিটো স্তৰৰ কৰ্মকৰ্তাক সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত উপস্থিত হৈ আমি আমাৰ ফালৰ পৰা আমি সংগ্ৰামী অভিনন্দন আৰু বহুত বহুত শুভেচ্ছা জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা বড়ো জাতিৰ ভাষা সাহিত্য সংস্কৃতি বিকাশৰ কাৰণে জনগোষ্ঠীটোৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি নিখিল বড়ো ছাত্ৰ সন্থাই বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰিছে। সদৌ অসম ছাত্ৰ সন্থাইও অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে বিভিন্ন বিষয়ত আমি একেলগে মাত মাতি আহিছোঁ। সভাখন বেছি দীঘলীয়া হ'ল, গতিকে মই বক্তব্য দীঘলীয়াকৈ ক'ব বিচৰা নাই। আপোনালোক সকলোকে এই নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত ছাত্ৰ সন্থাৰ এগৰাকী কৰ্মী হিচাপে উপস্থিত থাকি পুনৰবাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি বৰ্ণিল যাত্ৰা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামৰ যি সফল যাত্ৰা, নেতৃত্বৰ যি সফল যাত্ৰা, এই কথাটো ইয়াত আজি এই প্ৰতিষ্ঠা দিৱসৰ বাকৰিত ক'ব লাগিব। নিখিল বড়ো ছাত্ৰ সন্থাক বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰি যোৱা যি BTR চুক্তি হ'ল, এই BTR চুক্তিখনত বিভিন্ন শিক্ষা
শিক্ষানুষ্ঠানৰ স্থাপনৰ কথা আছে আমি ছাত্ৰ সংগঠন ছাত্ৰ ছাত্ৰী শিক্ষানুষ্ঠানৰ কথা পাতিবই লাগিব থৰতে কথাখিনি কৈ সামৰণি মাৰিব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাক বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰা বৰ্তমানৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই চুক্তিখনৰ আমি প্ৰতিটো দফা সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ হোৱাটো বিচাৰিছোঁ একে সময়তে চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই আমাৰ এই বিটিআৰ অঞ্চলত আমাৰ এই অঞ্চলত যি এক হিংসামুক্ত যি এক শান্তিৰ পৰিৱেশ আৰু বাতাবৰণ গঢ়ি উঠিছে এই পৰিৱেশ আৰু এই যি এটা আমাৰ মাজত এটা সমিল মিলৰে বসবাস কৰা সকলো জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোক একত্ৰিত হৈ আমি আগবাঢ়িব পৰা যি এক পৰিৱেশ ৰচনা কৰিছে এই ক্ষেত্ৰত তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব তেখেত যিটো নিখিল বড়ো ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰিছে বড়ো জাতিৰ এগৰাকী সুযোগ্য সন্তান তেখেতকো আমি আজি এই মঞ্চৰ পৰা অভিনন্দন জনাইছোঁ একে সময়তে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত থকা দীপেন বড়ো ডাঙৰীয়া আৰু খনীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক এই কাৰণেই তেখেতসকলক মই অভিনন্দন আৰু ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ যোৱা কিছুদিন আগত নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত দিল্লীত যি বড়োলেণ্ড মহোৎসৱ হৈছিল সেই বড়োলেণ্ড মহোৎসৱত মই নিজেও সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত আমাৰ উপদেষ্টা তেখেতৰ লগত অংশগ্ৰহণ কৰিছিলোঁ তাত যি সুশৃংখলিতভাৱে কাৰ্যসূচী বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হৈ গ'ল সেই অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ যি এটা সুশৃংখলিত কাৰ্যসূচী আছিল তাক দেখি আমি সঁচাকৈয়ে অভিভূত হৈছোঁ এইখিনি কথাকে আপোনালোকৰ আগত ব্যক্ত কৰি আজিৰ এই প্ৰতিষ্ঠা দিৱসত পুনৰবাৰ সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম